হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে আৰু মই মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। তেতিয়াহ'লে বলক ভিডিঅ'টোৰ মাজলৈ। আৰু আজি যাব ওলাইছোঁ অকণমান বজাৰ কৰিব লগা আছে সৰু সুৰা, আৰু সেয়েহে ৰেডি হৈ লৈছোঁ। আমাৰ ওচৰতে বজাৰত যাম, বাটাচাৰকুছি। ভিডিঅ'টো চাই থাকক। আৰু এয়া মই ঘৰৰ পৰা ওলাই আহিছোঁ। এইখিনি আহোঁতে মই খোজকাঢ়ি আহিছোঁ আৰু অকণমান চব্জি বজাৰ কৰিব লগা আছে। এয়া মই চব্জি বজাৰলৈ আহিলোঁ। আৰু এইবাৰ চব্জি যিহেতু ঘৰতে হৈছিল, বিশেষ চব্জি কিনিব লগা হোৱা নাই। কিন্তু আমাৰ চজিনা গাছ নাই, সেয়েহে চজিনা অকণমান বতৰৰ ফল বুলি নিবলৈ আহিলোঁ। আৰু মই চজিনা আৰু অকণমান জলকীয়া ল'লোঁ। আৰু এয়া মই গ্ৰচাৰী অকণমানো কিনিব লগা আছিল। এয়া মই গ্ৰচাৰী দোকান আহিলোঁ আৰু শ্বপিং কৰিলোঁ। আৰু মই যিহেতু ঘৰৰ পৰা আহোঁতে খোজকাঢ়ি আহিছিলোঁ, সেয়েহে যাওঁতে মই ৰিক্সাতে যাম। যিহেতু বজাৰো অকণমান হাতত আছে, ভাগৰো লাগিছে। আৰু মই এয়া ৰিক্সাৰে ঘৰ আহি পালোঁ। এয়া আৰু আজি নেক্সট ডে হয়। আজি বনাম বুলি ভাবিছোঁ এগ কাৰী। আৰু তাৰ কাৰণে এয়া মই পিঁয়াজ আৰু বিলাহীখিনি কাটি লৈছোঁ। আৰু এয়া মই কেৰাহীত তেল দি ল'লোঁ। আৰু এতিয়া মই এগখিনি ফ্ৰাই কৰিম। এয়া লাইট গল্ডেন কৰি মই ফ্ৰাই কৰি ল'লোঁ। আৰু তাৰপিছত এতিয়া মই পিঁয়াজ আৰু বিলাহীখিনি বহাই দিম। আৰু এয়া মই অকণমান কাঢ়াকৈ ভাজি ল'ম। এয়া কাঢ়াকৈ ভাজি হোৱাৰ পিছত ইয়াত মই এড কৰি দিম বইল আলু। এয়া মই আলুখিনি বইল কৰি লৈছিলোঁ। এয়া আলুখিনি দি অকণমান সময় মই এয়া ভাজি ল'ম। আৰু মই ইয়াত অকণমান দি দিম জালুকৰ গুড়ি, কাৰণ জালুকৰ গুড়ি দি দিলে মই স্মেলটো বহুত ভাল পাওঁ। আৰু লগতে দি দিছোঁ অকণমান গৰম মছলা। এয়া আৰু ইয়াত মই পানী দি দিলোঁ। এয়া গৰম পানী দি দিছোঁ আৰু শেষত মই কণীকেইটা দি দিছোঁ। আৰু এইখিনি এতিয়া মই অকণমান সময় উতলিবলৈ দিম। আৰু উতলি ডাঠ হৈ অহাৰ পিছত এয়া গৰম গৰম ভাতৰ লগত পৰিৱেশন কৰিম। এয়া মই লাহেকৈ নমাই থ'ম আৰু এয়া মই ভাতৰ লগত এতিয়া পৰিৱেশন কৰিব লৈছোঁ। ধুনীয়াকৈ মই সাজি লৈছোঁ। এয়া আজিলৈ ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই। আকৌ লগ পাম এটি নেক্সট ভিডিঅ'ত।